নমস্কাৰ, মোৰ অন্য এটি ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি খুৰীহঁতৰ ঘৰত আহি আছোঁ, কাৰণ আজি ভণ্টিৰ মেট্ৰিকৰ ৰিজাল্ট দিলে, তো সেইটো কাৰণে খবৰ ল'বলৈ আহিছোঁ। আৰু অৱশ্যে তাইৰ ৰিজাল্ট ভালেই হ'ল, 2nd ডিভিজন পালে। তাৰপিছত ঘৰ আহি পোৱা দেউতাই ক'লে, ব'ল লাওকেইটা ছিঙিব লাগে। দেউতা ওপৰত আছে, টিঙৰ ওপৰত, মই তলত ৰখি আছোঁ। লাওকেইটা ছিঙি আনি ৰাখি দিলোঁ। আৰু কি জানেনে, ইমান দিনৰ পৰা মাত্ৰ 2টাই লাও লাগিছে। মানুহৰ ঢেৰ লাও লাগে, আমাৰ বা কিয় এনেকুৱা মাত্ৰ 2টাই লাগিছে। তথাপিতো আনি ৰাখিছোঁ, কাৰণ শিল বৰষুণ দিলে বেয়া হৈ যায় বোলে এনেকৈ থাকিলে। সেইটো কাৰণে ৰাখি দিলোঁ আনি কিনে। আৰু এয়া এটা একদম ভাল লগা বস্তু দেখিছেনে, ভোট জলকীয়া লাগিব ধৰিছে। মই সদায় ৰাতিপুৱা উঠি চাই থাকোঁ। এই বগীৰ পুতেক বৰ বদমাছ, মাক অহাৰ কাৰণে দৌৰিছিলে সি। আৰু মই আজি নতুন কিবা এটা ট্ৰাই কৰিম ভাবিছোঁ। এয়া লৈছোঁ ইলাচি 3টা, চেনি আধা কিলো আৰু গাখীৰ 1 লিটাৰ। ভাবিছোঁ আৰু বনাই চাওঁ, ৰ'ব কেনেকুৱা হয়, পাৰোঁ নে নোৱাৰাৰ একো কথা নাই। বস্তু মানে ট্ৰাই কৰিব লাগে এনেকৈ, সেইটো ভাবিয়ে মানে বনাব লৈছোঁ। কেনেকুৱা হয় বাৰু চাম, আৰু দেৰিকৈ গম পাম ৰিজাল্টটো কেনেকুৱা হয়। সেয়াই আৰু গাখীৰখিনি মই কেৰাহীটো বহাই গৰম হ'বৰ কাৰণে দি দিলোঁ। আৰু মই জুইটো একেবাৰে কমত ৰাখি দিছোঁ, তো সেইটো কাৰণে। আৰু গোটেই গাখীৰ লিটাৰেই দি দিছোঁ ইয়াতে, 1 লিটাৰ আছিলে, তো গোটেইখিনি ইয়াতে দি দিছোঁ। মানে বেছিকৈ নবনাওঁ, কাৰণ বেয়া হ'লে পিছত বেয়া হ'ব নহয় কথাটো, ঘৰৰ পৰা গালি শুনিব লাগিব। সেইটো কাৰণে মই আজি প্ৰথমবাৰৰ কাৰণে ইমানেই আনিছোঁ, আৰু 1 লিটাৰেই আনিছোঁ। মই গোটেইখিনি গাখীৰে দি দিলোঁ ইয়াতে। তাৰপিছত মই যিকেইটা গুড়ি কৰি ৰাখিছিলোঁ ইলাচি, সেইকেইটাও মই ইয়াতে দি দিলোঁ গুড়ি কৰি, তো এইখিনিও দি দিলোঁ ইয়াতে। তাৰপিছত এতিয়া মই গাখীৰখিনি এনেকৈ লৰাই থাকিব লাগিব মাজে মাজে, নহ'লে মানে কেৰাহীটোত লাগি ধৰিলে বেয়াও হ'ব। আৰু পিছত আৰু উতলি পৰি যাব, সেইটো ভয়তো মই এনেকৈ লৰাই থাকিব লাগিব। তো এয়াই আৰু কি বনাওঁ পিছত কৈ আছোঁ, আপোনালোকক দেখাইছোঁ। আৰু বাকী আপোনালোকৰ খবৰ ভালনে? বিহু কেনেকুৱা গ'ল? ঠিকে আছে। মোৰ বিহু বাৰু এইবাৰ সিমান এটা ভাল নহ'ল, মানে চোৱা নহ'ল। বিহু প্ৰগ্ৰেম চাই মই বহুত ভাল পাওঁ, তো কিন্তু এইবাৰ আমাৰ এইফালে তেনেকৈ 2খনমান হৈছিলে, কিন্তু চোৱাই নহ'ল। আৰু মোৰ ভিডিঅ' যদি আপোনালোকে নতুনকৈ চাব লৈছে, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। কেনেকুৱা হয় মোক জনাব, মই বনাব পাৰিছোঁ নে নাই ভিডিঅ', বা সেইটো আৰু কিছুমান মানে কমেণ্ট পালে সেইটো গম পোৱা যায়, আৰু ভালেই কৰিছোঁ নে বেয়াই কৰিছোঁ। তো এতিয়া দেখিছেনে গাখীৰখিনি পূৰা উতলি মানে ডাঠ হ'ব লৈছে, আৰু এয়াই চাওঁ বাৰু। আৰু এয়া মই চেনিখিনি যে ৰাখিছিলোঁ, এইখিনিও ইয়াতে দি দিলোঁ। আৰু এটা মোৰ ভুল হ'ল চাগে নেকি, চেনিখিনি মই গুড়ি কৰি ল'ব লাগিছিল নেকি মিক্সিত। ৰ'ব এনেকৈ দিওঁ, চাওঁ কি হয়, ৰিজাল্টটো মই পিছত গম পাম হৈছে নে নাই। তো চেনিখিনিও মই ইয়াতে দি দিলোঁ। তো সেয়াই আৰু বনাই আছোঁ, আৰু বনাই মানে অলপ ভয়ো লাগি আছে, হয়নে নহয় বা ৰিজাল্টটো মই শেষত গম পাম কাৰণে। তথাপিতো নতুন বস্তু একো নাই, এনেকৈতো পাৰা হ'ম নহয়। যদি আৰু নবনাই থাকি যাওঁ, দেখোন একোৱে বস্তু শিকিব নোৱাৰিম। তো এনেকৈ বনাই কিনেইতো শিকিব লাগিব। আৰু যদি কিবা বস্তু ইয়াতে মই এড কৰিব লাগিছিলে, বা তেতিয়াহ'লে আপোনালোকে মোক কমেণ্টত জনাবচোন, আৰু কি দিলে ইয়াতে ভাল হয়। মই অৱশ্যে এই 3টাই দি দিলোঁ, আৰু গাখীৰ, চেনি, ইলাচি, তো এইকেইটাই দিলে। আৰু কিবা দিব লাগিছিলে নেকি, মই হয়তো নাজানিব পাৰোঁ, সেইটো কাৰণে সুধিছোঁ আৰু আপোনালোকক। তো এয়া দেখিছেনে, কিবা মানে অলপ ধুনীয়া এটা মানে কালাৰ আহিব লৈছে। তো এয়া পূৰা উতলি দেখিবলৈ বাৰু ভালেই লাগিছে, তো নাজানো আৰু কি হয়। তো এইখিনি এতিয়া নমাব সময় হ'বই চাগে মোৰ। মই এতিয়া এইখিনি নমাম এতিয়া অলপ পিছত। গোটেই লাগি ধৰিবৰ কাৰণে মই এনেকৈ লৰাইছোঁ, আৰু গোটেইখিনি লাগি ধৰিব যে। এয়া প্ৰায় হৈছেই মোৰ এতিয়া। মই এইখিনি এতিয়া এখন কাঁহীত লৈ লৈছোঁ ইয়াতে।
কাঁহৰ কাঁহী এখনত লৈ লৈছোঁ। আচলতে মই এয়া কি বনাবলৈ লৈছিলোঁ জানেনে, মই পেৰা বনাম বুলি ভাবিছিলোঁ, তো সেয়াই মই বনাইছোঁ। বাকী মোৰ এনেই ভালেই হৈছিলে, কিন্তু কি হ'ল জানেনে, অলপ খৰ মাৰিলে, মই বেছি ৰাখিলোঁ চাগে নেকি, সেইটো কাৰণে। তো এয়া বনাই আছোঁ। তাৰপিছত দাদা এজন আহিছিলে, তেখেতক খাই চাব দিলোঁ, ভাল হোৱা বুলিয়ে ক'লে। যা নহওক, আৰু নেক্সট বনালে মই আৰু ভালকৈ বনাব চেষ্টা কৰিম। বাকী আপোনালোকক নেক্সট ভ্লগত লগ পাম। যদি ভাল লাগিছে লাইক কমেণ্ট কৰি দিব, আৰু শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আপোনালোকে। বাই বাই।